কেইটামান বুৰঞ্জীমূলক প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। ইয়াৰে প্ৰথম প্ৰশ্ন হৈছে ইংৰাজী সংসদত ভাৰত চৰকাৰ আইন কেতিয়া গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰটো 1858 চন। 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1896 চনৰ অধিৱেশন ইয়াৰ বাবে বিখ্যাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ নম্বৰটো ৰাষ্ট্ৰীয় গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। 1896 চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ অধিৱেশনত ভাৰতীয় ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গোৱা হৈছিল। বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জী অথবা বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাস আনন্দ মঠৰ অংশ। এইটো 1937 চনলৈকে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত হিচাপে আছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ নিম্নলিখিত কোনজন গভৰ্ণৰ জেনেৰেলক ভাৰতীয় প্ৰেছৰ ত্ৰাণকৰ্তা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো ছাৰ চাৰ্লছ মেটকাফ। ছাৰ চাৰ্লছ মেটকাফ 1835 চনৰ 20 মাৰ্চৰ পৰা 1936 চনৰ 4 মাৰ্চৰ ভিতৰত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল। তেওঁ সংবাদ মাধ্যমক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল, সেয়েহে তেওঁক ভাৰতীয় সংবাদ মাধ্যমৰ ত্ৰাণকৰ্তা বুলিও কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কাৰ্টাৰ্ছ প্ৰণালীটো ইয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো ডি নম্বৰটো ঘ পৰ্তুগীজ। কাৰ্টাৰ্ছ প্ৰণালীটো সামুদ্ৰিক বাণিজ্যৰ বাবে পৰ্তুগীজসকলৰ দ্বাৰা জাৰি কৰা বাণিজ্য অনুজ্ঞাপত্ৰৰ সৈতে সম্পৰ্কিত। 20 শতিকাত ব্ৰিটিছে নেভি চাৰ্ট নামৰ এটা প্ৰণালীও প্ৰৱৰ্তন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰটো ডিটো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ বিষয়ে নিম্নলিখিত কোনটো মন্তব্য শুদ্ধ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো ঘ নম্বৰটো তেওঁ আনন্দ মোহন বসুৰ সহযোগত সাধাৰণ ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। এইটো শুদ্ধ উত্তৰ নহয়। আনন্দ মোহন বসুৰ সৈতে সুৰেন্দ্ৰনাথ বেনাৰ্জীয়ে ইণ্ডিয়ান নেশ্যনেল এছ'চিয়েশ্যনহে প্ৰতিষ্ঠা কৰিছিল। সাধাৰণ ব্ৰহ্ম সমাজখন আনন্দ মোহন বসু, শিৱনাথ শাস্ত্ৰী, শিৱচন্দ্ৰ সেন, উমেশ চন্দ্ৰ দত্তই প্ৰতিষ্ঠা কৰিছিল। আজিৰ প্ৰশ্ন এইকেইটাই আছিলে। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।